Hello everyone, আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি বহু দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছো। বহুত এটা গ্যাপ পৰিলে আপোনালোকৰ লগত বহু দিনৰ পৰা টাচ নাই কাৰণ অকমান ব্যস্ত হৈ আছিলো, যাৰ কাৰণে ভিডিঅ' বনাব পৰা নাছিলো, কলৈকো যোৱাও হোৱা নাছিল। আৰু যদি কেতিয়াবা কিবা এটা দেখুৱাবলগীয়া থাকেও তথাপিও অকমান সময়ৰ অভাৱৰ বাবে আপোনালোকক দেখুৱাব পৰা নাই। কিন্তু আজি আপোনালোকৰ বাবে এটা ইনফৰমেশ্যন আছে, ক'ত যাম, কিয় যাম, সকলোবিলাক আপোনালোকক দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, প্লিজ সাবস্ক্ৰাইব কৰি দিব। নতুন নতুন ভিডিঅ' বহুত আহি আছে। তো বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। ক'ত যাওঁ, কি কৰোঁ, সকলোবিলাক দেখুৱাই যাওঁ বলক। এয়া মই আহি উপস্থিত হ'লোঁ পাঠশালাতে আজি অপেনিং কৰা ৰুদ্ৰাক্স প্ৰফেচনেল একাডেমি এণ্ড চেলন। এইখন আছে আপোনাৰ কলেজ ৰোডৰ বাছ ষ্টেণ্ডৰ পৰা আহিলে ৰাস্তাৰ বাওঁফালে পাব, আৰু বজালী হাই ছেকেণ্ডেৰী ফালৰ পৰা আহিলে ৰাস্তাৰ সোঁফালে পাব। অকণমান সহজ কৰি দিওঁ, কৃষ্ণনগৰৰ ৰাস্তাটোৰে আহি যদি আপুনি কলেজ ৰোডৰ বাছ ষ্টেণ্ডলৈকে যায়, তাৰ ফ্ৰণ্টতে দেখা পাব ডাঙৰকৈ লিখা আছে ৰুদ্ৰাক্স বুলি। ভিতৰলৈ সোমাই তেওঁলোকে পোনপ্ৰথমতে সম্বৰ্ধনা জনালে, যিহেতু তেওঁলোকে নিমন্ত্ৰণ কৰিছিলে। আৰু এইবিলাক প্ৰডাক্ট আপোনালোকক দেখুৱাব বিচাৰিছোঁ। ইয়াতে হেয়াৰ কেয়াৰ, স্কিন কেয়াৰ সকলো ধৰণৰ ফেচিলিটিছবিলাক পাব। কিন্তু পাঠশালাতো বৰ্তমান বহুত পাৰ্লাৰ আছে, কিন্তু ৰুদ্ৰাক্সত চলি আছে ধামাকা অফাৰবিলাক ল'বৰ বাবেতো আপোনালোকে এইখন পাৰ্লাৰত যাবই লাগিব। আৰু এনেকুৱা নহয় যে তেওঁলোকে অফাৰ দিলে বুলি কামবিলাক বেয়াকৈ কৰিব। মই নিজে তেওঁলোকৰ ৰেগুলাৰ কাষ্টমাৰ হয়, মই আগৰ পৰাই চিনি পাওঁ, গতিকে তেওঁলোকৰ কামৰ ওপৰত মোৰ 100% বিশ্বাস আছে। তেওঁলোকেনো কি অফাৰ দিছে, কেনেকৈনো কামবিলাক কৰিব, সকলোবিলাক আপোনালোকক জনাম তেওঁলোকৰ লগত কথা পাতি পেলাই। মানুহৰ সমাগম দেখিছেনে নাই? মানুহৰ সমাগমেই কয় তেওঁলোকৰ কামৰ ওপৰত থকা বিশ্বাসৰ কথা। আমি এটা বিশ্বাস লৈ পাৰ্লাৰ এখনলৈকে যাওঁ যে তেওঁলোকে আমাৰ চুলি কচা, আমাৰ ছালখন ভাল কৰিব। আৰু তেওঁলোকৰ এই যে চকীকেইখন দেখিছে, তাত এনি টাইম মানুহ বহি আছে, কাষ্টমাৰ বহি আছে, আৰু তেওঁলোকৰ ছাৰ্ভিচ আজিৰ পৰাই ষ্টাৰ্ট হৈ গৈছে। ইমান ভিৰে কয় তেওঁলোকৰ কাম কিমান ভাল হ'ব। তথাপি মই তেওঁলোকৰ অ'নাৰৰ লগত আপোনালোকক চিনাকি কৰাই দিওঁ, আৰু ইয়াতনো কি কি ফেচিলিটিছ আছে সকলোবিলাক জনাওঁ। ব'লকচোন চাওঁ। এয়া আজি আমাৰ পাৰ্লাৰৰ অ'নাৰ হয়, আৰু এয়া বা আছে, বাৰ লগতো আগতে চিনাকি আছে, ভিডিঅ'ত দেখিছে। বা আজি আপোনাক সুধিম, আপোনাৰ পাৰ্লাৰখন আৰম্ভণি কৰাৰ উদ্দেশ্য কি আছিল? উদ্দেশ্য মানে মই আগৰ পৰাই ভাবি আছিলোঁ কিবা এটা কৰিম বুলি, আৰু কি কৰিম বুলি ভাবা নাছিলোঁ যে পাৰ্লাৰ খুলিম। ভাবি ভাবি এই আমাৰ মই নিজৰ বেলেগত কাম কৰি দিছে, বেলেগত কাম কৰি পাৰ্লাৰখনে খুলি দিলোঁ। আপোনালোকৰ ইয়াতে কি কি ফেচিলিটিছ আছে, কি কৰা হ'ব? প্ৰডাক্টবিলাক স্কিনৰ এইটো তাৰপিছত থেৰাপিবিলাক আছে, তেনেকুৱা স্কিনৰ আৰু বিয়াৰৰ স্মুথনিং হ'ব। কেৰাটিনৰ কাৰণে তোমাৰ ব্ৰাজিলৰ এইবিলাক কেৰাটিনৰ প্ৰডাক্ট, ট্ৰিটমেণ্টৰ প্ৰডাক্ট। অ'কে, চবে বিচৰাখিনি পাই যাব। মেনিকিউৰ পেডিকিউৰ হয়নে ইয়াতে? ভিতৰতো সুবিধা আছে, আৰু আজি মানুহ বহুত আহিছে, তথাপি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইকেইটা আছে আপোনালোকৰ হাইলাইট কৰাৰ কাৰণে, কালাৰ প্লাছ হেয়াৰ স্পেচিয়েলিষ্ট হয়। আপুনি হেয়াৰ স্পেচিয়েলিষ্ট হয় ইয়াৰে? ৰুদ্ৰাক্সৰ আজি আমাৰ হেয়াৰ স্পেচিয়েলিষ্ট। দাদা ইয়াতে কি কি হ'ব কওকচোন? চুলি আমাৰ হেয়াৰৰ ট্ৰিটমেণ্ট সকলো হ'ব, নেনোপ্লাষ্টিয়া, বটক্স, বটল স্মুথ, কেৰাটিন, এইবিলাকে স্মুথনিং, ৰিবৰ্ডিং, ষ্ট্ৰেটনিং সকলো হ'ব, গোটেইখিনি হ'ব। আৰু আমাৰ হেয়াৰ কালাৰ গোটেই হ'ব, কালাৰখিনি হ'ব, কালাৰ গোটেই হ'ব, হাইলাইট, গ্ল'বেল কালাৰ, ৰুট টাচ আপ সকলো কৰিলে আহিব পাৰে আমাৰ। হয়, আৰু যিহেতু আজি নতুনকৈ অপেনিং হৈছে, প্ৰথম বুলি কিবা অফাৰ আছে নেকি? হয়, হয়। আপোনালোকে নিশ্চয় অফাৰবিলাকৰ কথা গমেই পাই গ'লে। আজিৰ পৰাই ষ্টাৰ্ট হৈ গৈছে ফেচিয়েল।
গতিকে আপোনালোকে দেৰি কৰাৰ প্ৰয়োজনে নাই নিজক ধুনীয়াকৈ সজাই পৰাই ৰাখিবৰ বাবে আপোনালোকে ভিজিট কৰক ৰুদ্ৰাক্স আৰু ইমান ধুনীয়া অফাৰবিলাকৰ লাভ উঠাওক যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু তেওঁলোকৰ ডিটেইলছটো মই ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ তেওঁলোকক কণ্টেক্ট কৰিব পাৰে লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব আজিলৈ আহিছোঁ বাই